নমস্কাৰ আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। এয়া দেখিছেই নহয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। আমি গৈছিলোঁ শনিবাৰে, কিন্তু ভিডিঅ'টো আজিহে প্ৰস্তুত কৰিবলৈ সময় পাইছোঁ। এইকেইদিন একেবাৰে ব্যস্ত আছিলোঁ। দিনৰ ভাগত সময়ৰ সুবিধা নোপোৱাত অকণমান ৰাতিয়ে ওলাই গ'লোঁ। ঘৰৰ পৰা প্ৰায় ৮মান বাজিল। গাড়ীৰ ইমানেই ভিৰ যে আমাৰ অধিৱেশন পাওঁতে ১১টা বাজিলে। এইফালে আমি অধিৱেশনত পাই ডিকুৰ আকৌ ভৰি বিষাইছে দেই। চাব দেই কেনেকুৱা কৰিব। ইমান ধুনীয়াকৈ সজাই ৰাখিছে, এটা সুন্দৰ পৰিৱেশ। সঁচাকৈ যিমানকণ সময় আছোঁ সেইকণ আমি ধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশৰ মাজত উপভোগ কৰিলোঁ। আৰু লগতে চক্ৰবেহুৰ কথাটো শুনিয়ে আছিলোঁ, তাতো অকণমান সোমাই মেলি আমি ঘৰলৈ উভতিলোঁ। আহি পাওঁতে ২:৩০ বাজিলে। আকৌ ৰাতিপুৱা ৮মান বজাত গৈছোঁ কাছমাৰিলে বুলি। এটা মেকআপ আছিলে কাছমাৰিত, শ্বুটিঙৰ মেকআপ। ছোৱালী এজনীক কৰি দিব লাগে বোলে, তাই কিবা ডান্সৰ কিবা শ্বুটিং এটা আছে, গতিকে তালৈ গ'লোঁ আমি। ডিকুকো লৈ গ'লোঁ। কিমান যে ফূৰ্তি কৰিছে সি। ইমান ধুনীয়া এডোখৰ জেগা। জেগাডোখৰ নাম কুমাৰীঘাট নে তেনেকুৱা কিবা এটা আছিলে দেই, মই পাহৰিয়ে থাকিলোঁ। আৰু এয়া মই মেকআপ কৰি আছোঁ। মেকআপ কৰি থাকোঁতে আকৌ ডিকুৱে ক'তনো পালে জাকৈ এখন আনি পেলাই বালিতে খেলি আছে, চাওকচোন বাৰু। আৰু শেষত ভণ্টিজনীৰ ভাগৰ মেকআপটো এয়া কেনেকুৱা লাগিছে বাৰু জনাবচোন আপোনালোকে। ইমান মৰম লগা ভণ্টিজনী। আৰু ভণ্টিজনীয়ে কৰে শ্বুটিংটো অকণমান আপোনালোকৰ আগত দেখাই দিছোঁ। আহি পাই আকৌ ইমাৰ্জেঞ্চি কেক দুটা আছিলে, এটাৰহে ভিডিঅ' ৰাখিলোঁ দেই। আজিলৈ ইমানেই, বাই বাই।